নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞানমালা আসাম ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে নিজৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ অধীনস্থ ৰিজাল্ট লাভ কৰিলে নিশ্চয়। যিসকল কেণ্ডিডেটৰ ৰিজাল্ট ভাল হৈছে তেওঁলোকে চাকৰি পাব, আৰু যিসকলৰ বেয়া হৈছে তেওঁলোকেও নিৰাশ নহৈ নেক্সট এক্সামবোৰত চেষ্টা কৰিব লাগে। এদিনাখন ছাকচেছ নিশ্চয় লভিব। এতিয়া কথা হ'ল, ৰিজাল্ট ভাল হোৱা কেণ্ডিডেটবোৰে যদি নিজৰ ৰিজাল্ট শ্বীট চায় তেন্তে একেবাৰে 2 নম্বৰ পইণ্টত কিবা নিৰ্দেশাৱলী দেখা পাব। তাত লিখিছে, The confirmation of the appointment is subject to verification of all academic qualifications, category certificates and other eligibility criteria declared at the time of submission of application form by the concerned department. ইয়াৰ অৰ্থ এই যে যেতিয়া কেণ্ডিডেটবোৰে এপইণ্টমেণ্ট লৈ ভগাই দিয়া ডিপাৰ্টমেণ্টত জইন কৰিব যায় তেতিয়া বিভাগীয় কৰ্তৃপক্ষই পুনৰ আপোনাৰ একাডেমিক কোৱালিফিকেশ্যন, কেটেগৰী বা কাষ্ট চাৰ্টিফিকেট আৰু পদটোৰ বাবে প্ৰয়োজনীয় অন্যান্য যোগ্যতা যিটো আপুনি ফৰ্ম ফিল আপ কৰোঁতে দিছিল সেইবোৰ ভেৰিফিকেশ্যন কৰি পদটোৰ বাবে আপোনাৰ যোগ্যতা আছেনে নাই চেক কৰিব। গতিকে ভয় কৰিবলগীয়া একো নাই যদি আপুনি সত্যতাৰ ওপৰত চাকৰি লাভ কৰিছে। ভিডিঅ'টোত ইমানেই। ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।